Hello everyone, কি খবৰ আপোনালোকৰ পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহি গলো। আজি ৰেচিপিটো হৈছে পকা অমিতাৰ আৰু অকল ৰেচিপিয়ে নহয় ইয়াৰ গুণসমূহৰ বিষয়ে গম পাব আজি আপোনালোকে, গতিকে ভিডিঅ'টো চাই থাকক। আপোনালোকে জানেনে অমিতা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? নাজানে যদি মই কৈ দিছোঁ শুনক। অমিতাই আমাৰ পেট, হৃদযন্ত্ৰ, লিভাৰৰ বিভিন্ন ৰোগসমূহ দূৰ কৰাত সহায় কৰে। ফলৰ ভিতৰত অন্যতম স্বাস্থ্যবৰ্ধক গুণেৰে পৰিপূৰ্ণ অমিতাই আমাৰ পেটেই নহয় ছালৰো উজ্জ্বলতা বৃদ্ধি কৰে। আৰু অমিতা এনে এবিধ ফল য'ত ভিটামিন চি, ভিটামিন এ, পটাছিয়াম, কেলছিয়াম আৰু আইৰণৰ প্ৰচুৰ পৰিমাণৰ উপাদান পোৱা যায়। এইসমূহৰ উপৰিও অমিতাই আমাৰ ওজন হ্ৰাস কৰাত সহায় কৰে। যেহেতু পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱাৰ বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল'ব পাৰে। আৰু চকুৰ বাবে এইটো উপকাৰী কাৰণ ইয়াত ভিটামিন এ থাকে, লগতে কলেষ্ট্ৰল কম কৰে। মাহেকীয়া বিষৰ পৰা পৰিত্ৰাণ পোৱা যায় অমিতাৰ পৰা। আমাৰ বহুত মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষৰ সমস্যাত ভোগে, সেয়েহে সেই সমস্যাও পকা অমিতাই ৰক্ষা কৰাত সহায় কৰে। লগতে প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। শৰীৰত বিভিন্ন ধৰণৰ ৰোগ সংক্ৰমণৰ পৰা অমিতাই আমাক ৰক্ষা কৰে, যিহেতু ইয়াত ভিটামিন চিৰ পৰিমাণ 100% পোৱা যায়। আৰু ডায়েবেটিছ ৰোগীসকলৰ বাবে পকা অমিতাটো এবিধ উত্তম ফল। আৰু কিন্তু বহুতে ভাবে যে চুগাৰ থকা মানুহে পকা অমিতা খাব নোৱাৰে, কিয়নো পকা অমিতাটো খাবলৈ সোৱাদত মিঠা হয়। কিন্তু তেনেকুৱা নহয়, মিঠা হয়, তাত নামমাত্ৰ চুগাৰহে থাকে। সেয়েহে অমিতা ডায়েবেটিছ ৰোগীৰ বাবে হানিকাৰক নহয়। তদুপৰি যিসকল লোকৰ ডায়েবেটিছ নাই সেইসকল লোকেও যদি অমিতা খায় তেতিয়াহ'লে ডায়েবেটিছ হোৱাৰ পৰা বাচি থাকিব। আৰু লগতে ই কৰ্কট ৰোগত সহায় কৰে, হতাশাসমূহ দূৰ কৰে। যিহেতু গৱেষণা এটা কৰা হৈছিলে, তাত 200 মিলিগ্ৰাম ভিটামিন চিয়ে শৰীৰত যি উৎপাদন হোৱা হৰমন সেয়া সঞ্চালন কৰাত সহায় কৰে। আৰু সেয়েহে ই হতাশাও দূৰ কৰে। আৰু লগতে হজমী শক্তি বৃদ্ধিকাৰক, সেইটোতো সকলোৱে গম পায়। গতিকে ইমানখিনি উপকাৰিতা আছে দেখিছেনে পকা অমিতাৰ। আপোনালোকে সেইকাৰণে এভইড নকৰিব, খাবলৈ ল'ব। ইফালে দেখিছেনে অমিতাৰ গুণৰ বিষয়ে কৈ আমাৰ চব্জিখিনিও ৰেডি হৈ গ'ল। ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'লোঁ আৰু অমিতাখিনি এনেদৰে ভাজি ল'লোঁ। আৰু অলপ ভাজি হোৱাৰ পাছত মই ইয়াতে পানী দি দিছোঁ, যিহেতু মই যোনখিনি জিৰা আৰু হালধি, নিমখ সেইখিনি যে দিছিলোঁ, অকণমান ভালকৈ পানী দিলে গোটেইখিনি মিক্স হৈ যায়, তেতিয়া খাবলৈ বেছি ভাল লাগে। আৰু ইয়াৰ ওপৰতে মই এতিয়া অলপমান কচু দি দিম। কচুখিনি মই ধুনীয়াকৈ আঁহ গুচাই লোৱা হৈছে আৰু এইখিনি ধুই এতিয়া মই ইয়াৰ ওপৰতে দি দিম। আৰু যিহেতু কচু দিছোঁ সেয়েহে মই ইয়াত অকণমানটো টেঙা দিব লাগিবই। মই ব্যৱহাৰ কৰিছোঁ অকণমান তেতেলী টেঙা। তেতেলী টেঙা দুফুটাহে মই এনেদৰে গুলি লৈছোঁ পানীত। বহুত বেছি টেঙা যিহেতু আপোনালোকে টেঙাটো চাই ল'ব, নহ'লে বহুত বেছি টেঙা হ'ব। আৰু এইখিনি কচুখিনি সিজি গ'ল দেখিছেনে। সিজাৰ পাছত মই তেতেলী টেঙাখিনি দি দিলোঁ আৰু আমাৰ আজিৰ খানা ৰেডি হৈ গ'ল। আজিৰ দাইলখিনি মই দেখুৱাবলৈ নহ'ল, যিহেতু আগতে দেখুৱাইয়ে থৈছোঁ। পিয়ালি পালেঙৰ দাইল বনাইছিলোঁ, তাতে ভাতকেৰেলা দি দিছিলোঁ। এনেকৈ খাই খুব ভাল লাগে সেইকাৰণে। আৰু লগতে ভাজিখিনি ল'লোঁ। ভাজিখিনি যথেষ্ট সোৱাদ হৈছিলে, কিন্তু কচুখিনি আপোনালোকে ভালকৈ সিজিবলৈ দিব আৰু সিজাৰ পাছতে টেঙাখিনি দিব। লগতে বনাইছিলোঁ বহুত বেছি গুণেৰে ভৰপূৰ শুকলতি খালে কিহৰ কাৰণে ভাল সেইটো মই বেলেগ এটা ইনফৰ্মেটিভ ভিডিঅ' বনাম, তাত আপোনালোকে গম পাব। আৰু এয়া আমাৰ থালিখন ৰেডি হৈ গ'ল। লগতে ডিমো 2 পিচ লৈ ল'লোঁ, যিহেতু বইল কৰিছিলোঁ। ভিডিঅ'টো ইমানেই আছিলে। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।